সৌসিদিনা মই উপস্থিত হৈছিলোগৈ নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত। একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ মূল কাৰ্যসূচী আৰু বঁটা বিতৰণী সভালৈ মোক আমন্ত্ৰণ কৰা হৈছিল। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষক গোট আৰু ছাত্ৰ একতা সভাৰ অনুৰোধ ৰক্ষা কৰি আমি উপস্থিত হ'লোগৈ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত। জনপ্ৰিয় ক্ৰিয়েটৰ আৰু ডিজিটেল মিডিয়াক খুব ধনাত্মকভাৱে অনুকৰণীয়ভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে আমাৰ সকলোৰে বাবে যুৱ প্ৰজন্মৰ বাবে মোৰ মৰমৰ আৰু আদৰ্শৰ প্ৰতীক স্বৰূপৰ পৰা চক্ৰপাণি বৰা ডাঙৰীয়া আমাৰ মাজত আছে। মই মোৰ সহকৰ্মী ইতিমধ্যে হৰিপ্ৰসাদ শৰ্মাই তেখেতক মঞ্চলৈ আদৰি আনিছে। মই আমাৰ পৰিচালনা সমিতিৰ ছাত্ৰী প্ৰতিনিধি ৰিম্পিকা ডক্টৰ অনুৰোধ জনাইছোঁ চক্ৰপাণি বৰা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ উপৰি সৰ্বাংগীন উন্নতিৰ দিশত আগবাঢ়িবৰ বাবে খেলা ধূলা আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখি মনটো ভাল লাগি গ'ল। অকণমান বহি দিয়ক। ধন্যবাদ ডিপাৰ্টমেণ্ট অফ আছামিজ। প্ৰতিটো বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এই বিশ্ববিদ্যালয় সপ্তাহত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। কোনোবাই পুৰস্কাৰ পাইছিল, কোনোবাই পুৰস্কাৰ পোৱা নাছিল, কিন্তু কাৰো মাজত অসন্তুষ্টি নাছিল। থেংক ইউ ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স। কামবোৰ চলাই ৰাখিব, লাগি থাকিব। চক্ৰপাণি বৰা ডাঙৰীয়াক বঁটা প্ৰদান কৰিছে। ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী আগলৈ আহি থাকক। যিমান পাৰে চক্ৰপাণিৰ লগত আমি ফটো উঠাম, ৰাতিলৈ ভাল ফলাফল পাব। Thank you, Department of Geography. Next, the third prize again. কিমান যে উৎসৱমুখৰ পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখি যথেষ্ট ভাল লাগিল। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই বিশেষ বিশ্ববিদ্যালয় সপ্তাহত উপস্থিত হৈ যথেষ্ট আনন্দিত হ'লোঁ। বিশ্ববিদ্যালয়খনৰ কেইবাটাও বিভাগ আৰু কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ হাতত বঁটা তুলি দি মই নিজেই গৌৰৱান্বিত হ'লোঁ। তেখেত বিশিষ্ট সাংবাদিক আৰু তেখেতৰ যি উদ্যোগমূলক ভাষণ আপোনালোকে ডেফিনেটলি শুনিছে। আজি আপোনালোকৰ সৌভাগ্য যে তেখেতে আপোনালোকৰ আগত দুআষাৰ ক'ব। উপস্থিত ডিপাৰ্টমেণ্ট অফ পলিটিকেল চায়েন্স ফাৰ্ষ্ট প্ৰাইজ ইজ ফৰ কেনেক্স। আমি ৰাজনীতি বিজ্ঞান বিভাগৰ উন্নতি কামনা কৰিছোঁ। মই সন্মানীয় চক্ৰপাণি বৰা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ এই বঁটাটি প্ৰদান কৰিব আৰু চক্ৰপাণি বৰা ডাঙৰীয়াক আমাৰ সন্মানীয় অতিথিসকলে সহযোগিতা আগবঢ়াব। মই গৌৰৱপতি হাজৰিকা ছাৰ, দেৱনাথ ছাৰ, বৰ্ষী বাইদেউ সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এটা হাত চাপৰি পুনৰ এবাৰ। চাপৰি নাই হোৱা, এইটো এনাৰ্জি লাগে, এইটো এনাৰ্জিৰ প্ৰয়োজন। আহিছোঁ আজি 20 মিনিটৰ নিয়ম ভাঙি মানি হ'বনে সকলোৱে? ঠিক আছে, মই ভাবিয়ে আছোঁ ছাৰ অকণমান সকলোৱে এইকেইদিন ফূৰ্তি মন এটাত আছে ন, খেলা ধূলা কৰি।
যিবিলাক সপোন আছে সেই সপোন আজি পূৰণ নহ'লেও এটা সময়ত পূৰণ হ'ব বুলি বিশ্বাস সকলোৰে। দেখোন মই কৰি থকা নাই। ক'ৰবাত এনেকুৱা প্ৰশ্ন হয়, মই জীৱনত ভবা নাছিলো ডিজিটেল মিডিয়াত কাম কৰি পেলাই মই আজি সমাজত কিবা এটা কম দুআষাৰ ক'ব পাৰিম বুলি। তো শেহতীয়াকৈ ডিজিটেল প্ৰেক্ষাপটটো ইমান বেছি আগুৱাই গৈছে আৰু ইয়াত নতুন জবৰ ক্ৰিয়েট হ'ব। নতুন প্ৰজন্মই যি পঢ়ি আছে তেওঁলোকে কি ভৱিষ্যতে চাকৰি কৰিব তাৰ নিশ্চয়তা কিন্তু বৰ্তমান নাই। নতুন জব আহি আছে, AI আহি আছে, যিটো ChatGPT কিবা কিবি বহুত আহি আছে। তো শেহতীয়াকৈ ক্ৰাইমবিলাকো বাঢ়ি গৈ আছে, ডিজিটেল ক্ৰাইমো বাঢ়ি গৈ আছে। তো এনেকুৱা প্ৰেক্ষাপটত এটা প্ৰশ্নবোধক হয় যে আমি নতুন প্ৰজন্মক পুথিগত শিক্ষা দিয়াৰ লগতে আমি ডিজিটেল শিক্ষা দিয়াৰো প্ৰয়োজন। আমি ছ'চিয়েল মিডিয়াৰ ওপৰত অকণমান যদি নলেজ দিব পৰা যায়, মই ছাৰকো অনুৰোধ কৰিম যে নতুন প্ৰজন্মখিনিক অকণমান যদি ছ'চিয়েল মিডিয়াৰ ওপৰত এৱাৰ কৰিব পৰা যায়, এডুকেটেড কৰিব পৰা যায়, তেতিয়াহ'লে বহুতখিনি আমাৰ ক্ৰাইম কমিব ছ'চিয়েল মিডিয়াত। এইটো মোৰ এটা আহ্বানে প্ৰত্যেকখন বিশ্ববিদ্যালয় বা কলেজত এইটো আৰম্ভ কৰিবৰ হৈ গ'ল মই ভাবোঁ। Third prize in March First Competition 2025. আমি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টত ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ চন্দ্ৰপালিকা আছে, অপুল বৰ্মন ছাৰ আছে, আমাৰ কটলৰ ছাৰ আছে, আমাৰ বিকাশ ছাৰ আছে, বিমান ছাৰ আছে, সকলোকে জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। These are our special prize. Performing art. সকলোকে অনুৰোধ জনাইছোঁ শিক্ষাগত বিভাগৰ কাৰণে এটা সুন্দৰ হাত চাপৰি লগাই। 1000 টকাটো কি কৰিব লাগে? ভগাবলৈ আতিব নাই ভাল। নাই জানে এইটো এইটো লাষ্ট আছে। সকলোৱে বাবে হাত চাপৰি বিভাগ আৰু তাৰপিছতে ইংলিছ ডিপাৰ্টমেণ্ট, ইংৰাজী ডিপাৰ্টমেণ্ট। আৰু বিভাগপ্ৰাপ্ত উঠি আহক আৰু কিনো কম, কোন হ'ব পাৰে বাৰু, কোন হ'ব পাৰে? একজেক্টলি উঠি আহা। জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্ট। এয়া আমাৰ সন্মুখত ভূগোল বিভাগ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফি। And Social Worker of the Year, boys is goes from the Department of Economics. এয়াই আছিল শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় সপ্তাহৰ কিছু দৃশ্য। সঁচাকৈয়ে এনে অনুষ্ঠানত উপস্থিত থাকি নিজৰেই গৌৰৱ অনুভৱ হয়। এই যিসকল ছাত্ৰ ছাত্ৰীক আজি বঁটা প্ৰদান কৰা হ'ল, তেওঁলোকেই হয়তো এদিন আমাৰ দেশলৈ, আমাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিব। সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ এনেধৰণেই কেমেৰাত বন্দী কৰি ফেচবুক আৰু ইউটিউবত আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ চেষ্টা কৰিলোঁ। স্মৃতিবোৰ ৰৈ যাব আৰু কেতিয়াবা আমি এনেধৰণেই আকৌ মনত পেলাম শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ। আমার ম্যাম আজকে সেলফি উঠো ময়ো থাকো আহিছে ছাৰ